ছাত্ৰ-ছাত্ৰীসকল আজি আমি আকৌ নতুন এটা ভিডিঅ'লৈ আহিছোঁ। আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অণু আৰু পৰমাণু এটমেণ্ট মলিকুলছ এই চেপ্টাৰলৈ আমি আহিছোঁ। আজি আমি কিছু কথা এই চেপ্টাৰৰ ওপৰত কিছু কথা আমি আলোচনা কৰিম। ইয়াতে পৰমাণু কি সেই কথাটো তোমালোকৰ দিয়া হৈছে কিতাপত যে পৰমাণু কি। পৰমাণুবিলাক হ'ল যে অবিভাজ্য কণিকা পদাৰ্থৰ আমি আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ বা কৈছোঁ মই যে পৰমাণুবিলাক হ'ল পদাৰ্থৰ এনেকুৱা এটা ক্ষুদ্ৰতম কণিকা যাক আমি কি কৰিব নোৱাৰোঁ, ভাঙিব নোৱাৰোঁ বা বিভাজ্য কৰিব নোৱাৰোঁ। এইবিলাক তাক কি কয় পৰমাণু বুলি কোৱা হয়। এতিয়া পৰমাণুবিলাক কি হৈছে যেতিয়া পদাৰ্থবিলাক কি হয় সৰু কৰি গৈ থকা হয় তেতিয়াহ'লে কি পৰমাণুবিলাকৰ কি হয় আকাৰটো সদায় কি হয় গোল হ'বলৈ ধৰে। সদায় কি হ'ব গোলাকাৰ হ'বলৈ ধৰে। গতিকে কি হ'ব যেহেতু ক্ষুদ্ৰতম কণিকা আৰু ইয়াক খালী চকুৰে মনিব নোৱাৰি ইমানে সৰু কণিকা, গতিকে নিশ্চয় পদাৰ্থৰ সেই কণিকাটো কি হ'ব নিশ্চয় গোলাকাৰ হ'ব, এনেকুৱা গোলাকাৰ হ'ব। সেইকাৰণে পদাৰ্থৰ কণিকা কিমান ডাঙৰ সেইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত, পদাৰ্থটোৰ কণিকাটোৰ কি আছে ৰেডিয়াছ বা তোমাৰ ব্যাসাৰ্ধৰ ওপৰত। এতিয়া ব্যাসাৰ্ধ পদাৰ্থৰ কণিকা এটা আমি মনিবই নোৱাৰো, চকুৰে মনিবই নোৱাৰো। আৰু বৈজ্ঞানিকসকলে কি কৈছে যে কলমৰ নিবৰ দ্বাৰা যদি এটা ফুট বা এটা ডট দিয়া হয় তেতিয়াহ'লে তাক কি কৰিব পাৰে 4 নিযুত পৰিমাণৰ কি হ'ব পাৰে পৰমাণু থাকিব পাৰে বুলি অনুমান কৰিছে বা কৈছে। গতিকে ইমানে সৰু কণিকা এটা, গতিকে ইয়াৰ ব্যাসাৰ্ধটো সদায় মিটাৰ স্কেলত বা সেন্টিমিটাৰ স্কেলত বা কিলোমিটাৰ বা ডেচিমিটাৰ এইবিলাক স্কেলত আমি কি কৰিব নোৱাৰো, জুখিব নোৱাৰো। সেইকাৰণে কি কৰা হৈছে এই স্কেল বিলাক কি কৰা হৈছে বা একক বিলাক কি সৰু কৰা হৈছে, নেনোমিটাৰলৈ লোৱা হৈছে। কিমান নেনোমিটাৰলৈ লোৱা হৈছে বা পিকোমিটাৰলৈ লোৱা হৈছে। মনত ৰাখিবা 1 মিটাৰত যদি কি হয় 10⁹ বাৰ ভাগ কৰা হয় তাৰে এভাগক কি কোৱা হ'ব 1 নেনোমিটাৰ বুলি কোৱা হ'ব। যে কোন এটা 1 মিটাৰ দৈৰ্ঘ্যক যদি কি হয় 1 মিটাৰ দৈৰ্ঘ্যক যদি কি হয় 10⁹ বাৰ ভাগ কৰা হয় তাৰ এককটা ভাগক কি কোৱা হ'ব আমাৰ 1 নেনোমিটাৰ বুলি কোৱা হ'ব। গতিকে কি হৈছে এইবিলাক কি কোৱা হয় এই ব্যাসাৰ্ধবিলাক বা পৰমাণুৰ এটা আকাৰ কিমান ডাঙৰ সেইটো বুজাৰ কাৰণে সদায় কি কৰা নেনোমিটাৰ স্কেলটো ব্যৱহাৰ কৰা হয় বেছি পৰিমাণে। আৰু এই পৰমাণুবিলাকৰ আকাৰটো বা কিমান ডাঙৰ সেইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত, এই ব্যাসাৰ্ধৰ ওপৰত। ব্যাসাৰ্ধ যিমানে ডাঙৰ হ'ব পৰমাণুৰ আকাৰটো ইমানে ডাঙৰ হ'ব, ব্যাসাৰ্ধ যিমানে সৰু হ'ব এই পৰমাণুটো কি হ'ব সিমানে সৰু হ'ব। আৰু প্ৰথম অৱস্থাত কি কৰিছিলে বৈজ্ঞানিকবিলাকে এই পৰমাণুবিলাক বুজোৱাৰ কাৰণে কিছু বিভিন্ন ধৰণৰ চিম্বল ব্যৱহাৰ কৰিছিলে, বিভিন্ন ধৰণৰ কৰা হৈছিলে চিহ্ন ব্যৱহাৰ কৰা হৈছিলে। এনেকুৱা গোল চিন দি মাজত এটা ফুট দি দিলে ইয়াক হাইড্ৰজেন বুলি কোৱা হৈছিলে। তাৰপিছত কি হৈছিলে এনেকুৱা দি ব্যৱহাৰ কৰা হৈছিলে, এনেকুৱা ব্যৱহাৰ কৰিছে, বিভিন্ন ধৰণৰ কি আছে চিহ্ন ব্যৱহাৰ কৰিছিলে। বা এনেকুৱা গোল তাৰ পিছত ইয়াত কি আছে এনেকুৱা দি কাৰ্বনক বুজোৱা হৈছিলে, এটা হাইড্ৰজেনক বুজোৱা হৈছিলে, এনেকুৱা বিভিন্ন ধৰণৰ চিম্বল বা চিহ্ন ব্যৱহাৰ কৰিছিলে। কিন্তু তোমালোকে ভাবাচোন এই চিহ্নবিলাক যদি পৰীক্ষাত লিখিবলৈ যোৱা হয় তেতিয়াহ'লে কি হ'ব, কিমান অসুবিধা হ'ব। তাৰ পিছত কি কৰে বৈজ্ঞানিকবিলাকে চিন্তা চৰ্চা কৰি কি এইবিলাকক কিছুমান আখৰ দ্বাৰা বুজোৱা হয়। এক হাইড্ৰজেন, এক কাৰ্বন, এনেকুৱা কিছু ইংৰাজী বৰ্ণমালাৰ কিছুমান আখৰ দ্বাৰা কি বুজোৱা হয়। আৰু এই আখৰ কিয় ব্যৱহাৰ কৰা হৈছে, এই হাইড্ৰজেনক H কিয় দিয়া হৈছে, ইয়াক কিয় বেলেগ আখৰ বা M বা কি এইবিলাক কিয় দিয়া নহল, সেইবিলাক কিছুমান কি আছে আমাৰ হিষ্টৰী কিছুমান আছে ইয়াৰ ওপৰত। কাৰণ এই আখৰবিলাক কেনেকৈ ব্যৱহাৰ কৰা হৈছে সেইবিলাক কাৰণ আমাৰ বৈজ্ঞানিক নামবিলাক মেক্সিমাম কি আছে গ্ৰীক শব্দ, লেটিন শব্দ বা জাৰ্মান এইবিলাক শব্দৰ পৰা আহিছে। আৰু সেই শব্দৰ বা সেই গ্ৰীক নাম বা জাৰ্মান বা লেটিন নামৰ প্ৰথম আখৰটো ব্যৱহাৰ কৰা হৈছে। কিছুমান বৈজ্ঞানিক সন্মানতে সেই বৈজ্ঞানিকজনৰ নামৰ আখৰবিলাকো ব্যৱহাৰ কৰা হৈছে। কিছুমান দেশত যিবিলাক দেশত মলটো বা পৰমাণুটো আৱিষ্কাৰ হৈছে সেইবিলাক দেশৰ নামৰ প্ৰথম আখৰবিলাকো দিয়া হৈছে। দি এইবিলাক কি কৰিছে ব্যৱহাৰ কৰা হৈছে। যেনেকুৱা আমি যদি কি কৰো আমি যে তোমালোকৰ কিতাপত ইয়াতে কিছুমান দিয়া হৈছে যে কপাৰটো আমি কি কৰো আমি Cu বুলি লিখো। এই কপাৰটো আসল নামটো হ'ল সাইপ্রাস শব্দৰ পৰা আহিছে, সেইকাৰণে Cu দিয়া হৈছে ইয়াতে। তাৰ পিছত কি হৈছে তোমালোকৰ আইৰণটো আমি জানো আইৰণ ইয়াতে ইংৰাজী নামটো হ'ল যদি এনেকৈ লিখো এইটো হ'ব, তেনেহ'লে আই আহিব লাগিছিল কিন্তু আই নাহি কি হৈছে এফ আহিছে, কাৰণ এফ হ'ল ফেৰাম শব্দৰ পৰা আহিছে। আইৰণটো এটা গ্ৰীক নাম হ'ল ফেৰাম, গতিকে সেই নামৰ পৰা আহিছে এফ সেইকাৰণে দিয়া হৈছে। এনেকৈ নামবিলাক বা আখৰবিলাক লোৱা হৈছে, চিহ্নবিলাক লোৱা হৈছে। এতিয়া
আৰু এই চিহ্নবিলাক কোনে নিয়ন্ত্ৰণ কৰে কৰ পৰা কেনেকে দিয়ে IUPAC ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি এটা সংস্থাৰ নাম এটা ৰসায়ন বিজ্ঞানৰ এটা কিছু ইন্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় এটা সংস্থাৰ নাম যাক কি কয় ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি এই সংস্থাৰ পৰা কি কৰা হয় এই নাম বা চিহ্নবিলাক দিয়া হয় বা নিৰ্ধাৰণ কৰা হয় এটা তোমালোকৰ কিতাপত কিছুমান তালিকা দিয়া আছে মৌলকৰ কিছুমান চিহ্ন দিয়া আছে নাম দিয়া আছে চিহ্ন দিয়া আছে এইবিলাক মনত ৰাখিবা মুখস্থ কৰিবা ইয়াৰ পিছত তোমালোকৰ পাঠত আহিছে পাৰমাণবিক ভৰ কি এটমিক মাছটো কি আচলতে এটমিক মাছ বা পারমাণবিক ভর যে এটমিক মাস বা পারমাণবিক ভর আসলে কি সেই কথাটা আমি কি কৰিম আলোচনা কৰিম এতিয়া তোমালোকে ইয়াৰ আগত কিছু কথা আলোচনা নিশ্চয় শিকি আহিছে ক্লাস 8 ত নিশ্চয় শিকি আহিছে পৰমাণু বিলাক কি হয় যে হয়তো আমি অলপ আগত বা ইয়াৰ আগত ভিডিওতে আমি আলোচনা কৰিছো পৰমাণু বিলাক অবিভাজ্য কণিকা আসলে পৰমাণু বিলাক অবিভাজ্য কণিকা নহয় ইয়াক আমি আকৌ ভাঙিব পাৰো পিছলৈ বৈজ্ঞানিক বিলাকে পৰমাণু এটা ভাঙি গৈছে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এনেকুৱা কিছুমান কণিকা পজিট্ৰন এনেকুৱা কিছুমান কণিকালৈ কি আছে উপপাৰমাণবিক কণিকা বুলি কোৱা হয় এইবিলাক কি কোৱা হয় সাব এটমিক পাৰ্টিকল বুলি কোৱা হয় যে উপপাৰমাণবিক কণিকা কণিকা বুলি কোৱা হয় উপপাৰমাণবিক কণিকা কাৰণ পৰমাণু এটা কি কৰিব আমি এনেকে ভাঙি দিব পাৰো পৰমাণু কণিকালৈ কি কৰিব বিভক্ত কৰিব পাৰো আৰু সেই কণিকা বিলাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এনেকুৱা লগলাগি উপপাৰমাণবিক কণিকা বিলাক লগলাগি আছে পৰমাণু এটা গঠিত হয় এতিয়া পাৰমাণবিক ভৰ বা এটমিক মাছটো কি আচলতে যে প্ৰটন আৰু নিউট্ৰনৰ ভৰ পৰমাণু এটা কিমানটা প্ৰটন আছে আৰু কিমানটা নিউট্ৰন আছে তাৰ ভৰ লগলাগি কি হয় এটমিক মাছটো বা তোমাৰ পাৰমাণবিক ভৰটো হয় এতিয়া আচলতে এই পৰমাণু এটা খাইছো চাব নোৱাৰে তেতিয়াহ'লে এইটো কোনটো তুলাচনীৰে জোখা হ'ব এটা কথা আছে হয় নাই যে আমি সাধাৰণতে ব্যৱহাৰ কৰা তুলাচনী বিলাক যে চাউল মাপা দালি মাপা এইবিলাক তুলাচনী বা সোণ মাপা সোণাৰৰ দোকানত থকা যে সোণ মাপা বা ৰূপ মাপা এইবিলাক কি হয় তুলাচনী আছে সেই তুলাচনীৰে আমি জুখিব পাৰিম নেকি মনত ৰাখিবা যে নিশ্চয় সেইবিলাক আমাৰ সাধাৰণ ব্যৱহাৰ কৰা তুলাচনীৰ দ্বাৰা আমি কি কৰিব নোৱাৰো এইবিলাক জুখিব পৰমাণু এটা জুখিব নোৱাৰো ইয়াৰ ভৰটো কিমান সেইকাৰণে কি কৰা হৈছিল যে হাইড্ৰোজেন অক্সিজেন এইবিলাক পৰমাণুৰ লগত তুলনা কৰা হৈছিল কিমান গুণ কোনে কিমান গুণ বেছি গধুৰ আৰু বা কাৰ কিমান ভৰটো বেছি এইবিলাক তুলনা কৰিছিল কিন্তু দেখা যায় যে এইবিলাকৰ লগত তুলনা কৰাৰ পিছত কিছু অসুবিধা হয় পিছত পৰ্যায়ত কি কৰিলে এটা ষ্টেবল পৰমাণু এটা ললে যে কাৰ্বন 12 কাৰ্বন যাৰ ভৰটো হল 12 কাৰণ কাৰ্বনৰ কি হয় কাৰ্বন পৰমাণুৰ ভৰ এটা আমি কি পাওঁ 13 পাওঁ এটা আমি কি পাওঁ 14 পাওঁ এই 13 আৰু 14 কাৰ্বন পৰমাণু দুটাকে আনষ্টেবল কাৰ্বন পৰমাণু এই কি নহয় স্থিৰ নহয় ভৰটো স্থিৰ নহয় গতি কাৰ্বন 12 লগত তুলনা কৰা হয় সব পৰমাণুৰ তুলনা কৰাৰ পিছত কি কৰিলে যে কাৰ কিমান গুণ বেছি গধুৰ অৰ্থাৎ কাৰ্বন 12 পৰমাণুৰ ভৰৰ 12 ভাগৰ 1 অংশতকৈ কোনে বেছি গধুৰ সেইটো নিৰ্ধাৰণ কৰিলে যদি কি হয় এই অংশতকৈ যদি 1 গুণ বেছি গধুৰ হয় 1 গুণ বেছি গধুৰ হয় তাৰ ভৰটো 1 বুলি ধৰা হৈছে ভৰটো কিমান কোৱা হ'ব 1 বুলি ধৰা হ'ব যদি কার্বন 12 12 ভাগৰ 1 অংশত ভৰৰ 12 ভাগৰ 1 অংশত যদি 2 গুণ বেছি হয় তাক ভৰটো কিমান ধৰা হৈছে 2 বুলি ধৰা হ'ব 3 গুণ বেছি হলে তাৰ ভৰ 3 10 গুণ বেছি হলে তাৰ ভৰ 10 বা 100 গুণ বেছি হলে তাৰ ভৰটো কিমান বিবেচনা কৰা হ'ব 100 বুলি বিবেচনা কৰা হ'ব এনেকৈ কি কৰা হৈছিল ভৰটো ধৰা হৈছিল আৰু সেই ভৰটোকে কি হয় আজি আমি কি বুলি কৈছো আমি পাৰমাণবিক ভৰ বুলি কৈছো বা এটমিক মাস বুলি কৈছো এতিয়া তোমালোকৰ পৰীক্ষাত এটা কোশ্চেন আহে খুব ইম্পৰ্টেন্ট এটা কোশ্চেন যে পাৰমাণবিক ভৰ একক কি মনত ৰাখিবা যে কাৰ্বন 12 পৰমাণুৰ ভৰৰ 12 ভাগৰ 1 অংশ ভৰক কি কোৱা হয় পাৰমাণবিক ভৰ একক বুলি কোৱা হয় এটমিক মাস ইউনিট তাৰ মানে ইংৰাজীত কি হ'ব এটমিক মাস ইউনিট বুলি কোৱা হ'ব এটমিক মাস ইউনিট বা পারমাণবিক ভর একক
এইটো কিন্তু মোস্ট ইম্পর্টেন্ট ইয়াৰ পৰা কিন্তু কোশ্চেন অৰ্থাৎ খুদে এই সূত্ৰটো পাৰমাণবিক ভৰ একক কি এক পাৰমাণবিক ভৰ একক বা পাৰমাণবিক ভৰ একক কি এইটো খুদে মনত ৰাখিবা যে কাৰ্বন 12 পৰমাণুৰ ভৰৰ 12 ভাগৰ 1 ভাগ ভৰক কি কোৱা হ'ব এক পাৰমাণবিক ভৰ একক বুলি কোৱা হ'ব ছাত্ৰছাত্ৰী আজিলৈ ইমানেই থাকে আমাৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে বা আমাক উৎসাহ জনোৱাৰ কাৰণে কি কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বেল আইকনটো দবাৰ কাৰণে নেপাহৰিবা